হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে আছে। মই শিৱাংগী মাইনুৱে আজি এটা সৰু ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গধূলি। এয়া চাওক, আন্ধাৰে হ'ল প্ৰায়। এতিয়া টাইম 6টা, 6:30 বাজিছে চাগে। মই একজেক্টলি টাইমটো চোৱা নাই। তো ঠাণ্ডা বতৰ, ঘৰতে আছোঁ, ক'তো ওলাই যোৱা নাই। আৰু ঘৰত থাকিলে কি খাওঁ কি নাখাওঁ, কি খাওঁ কি নাখাওঁ তেনেকুৱা এটা লাগি থাকে। সেইটো কাৰণে ভাবিলোঁ সদায় মানে বজাৰৰ পৰা আনি খাই থকা বস্তু এটা আজি ঘৰতে বনাব ট্ৰাই কৰোঁ। যিহেতু ক'তো ওলাইও যোৱা নাই, কাম চামো নাই, ঘৰতে আছোঁ। তো ব'লকচোন কি বস্তু সেইটো বনাব পাৰোঁ নে নোৱাৰোঁ চাওঁ এবাৰ ট্ৰাই কৰি। তো ব'লক পাকঘৰত। আৰু এয়া আহি গ'লোঁ পাকঘৰ, আৰু মই আজি বনাব গৈ আছোঁ চিপছ ঘৰতে। তো মই এয়া দুটা আলু লৈ ল'লোঁ, সৰু সৰু আলু দুটা ধুনীয়াকৈ বাকলি চাকলি চেলাই ধুই ধাই ধুনীয়াকৈ পাতল পাতলকৈ কাটি ল'লোঁ। কাটি কেনে মই এইখিনি শুকুৱাই লৈছোঁ। শুকুৱাই মানে কি, টিচু পেপাৰ এখন দি কেনে এইখিনি মুচি লৈছোঁ, যাতে ভিজা ভাৱটো নাথাকক, পানী পানী হৈ নাথাকক। সেইটো কাৰণে ধুনীয়াকৈ শুকুৱাই ল'লোঁ। শুকুৱাই কেনে মই এইখিনি এতিয়া তেলত ফ্ৰাই কৰিম। তো চাই থাকক ভিডিঅ'টো। সেয়া মোৰ তেল গৰম হৈ গ'ল, আৰু ইয়াতে মই চিপছখিনি দি দিছোঁ। চিপছ মানে কি আৰু আলুখিনি দি দিছোঁ, আৰু এইখিনি মই অলপমান এতিয়া ফ্ৰাই কৰিম। অকণমান ব্ৰাউন হৈ যোৱালৈকে মই এতিয়া ফ্ৰাই কৰিম এইখিনি। গোটেইখিনি আলু একেলগে নিদিওঁ, অলপ অলপকৈ দিম। গোটেইখিনি আলু একেলগে দিলে ভাঙি যোৱা চান্স থাকে। সেইটো কাৰণে অলপ অলপকৈ দি কিনে মই এইখিনি ফ্ৰাই কৰিম। আৰু দোকানৰ পৰা অনা চিপছৰ পেকেটবিলাকততো প্ৰায় 6-7 পিচমানহে থাকে। তাতে 5 টকা 10 টকা দি কেনে সোৱাদ চাই এনেকৈ খাওঁচোন আজি কেনেকুৱা লাগে চাওঁ। আৰু বনোৱাও এটা প্ৰেক্টিচ হয়, বনাব পাৰোঁ নে নোৱাৰোঁ সেইটোও গম পোৱা যাব। তো চাওঁ কিমানখিনি পাৰোঁ। আৰু গেছটো মই খুব হাইও কৰা নাই, ল'ও কৰা নাই, মিডিয়াম ফ্লেম কৰি কেনে মই আলুখিনি ফ্ৰাই কৰি আছোঁ। আৰু এইখিনি চিপছখিনি অলপ ব্ৰাউন হৈ গৈছে। তো এইখিনি মই উঠাই দিম, হৈ গৈছে ফ্ৰাই কৰা মোৰ। উঠাই দিছোঁ এইখিনি, আৰু বাকীখিনিও ঠিক এনেদৰে ফ্ৰাই কৰি ল'ম মই গোটেইখিনি। আৰু এয়া মই গোটেইখিনি চিপছ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি কেনে মই এনেকৈ পেপাৰ এখন ল'লোঁ। পেপাৰখনত অলপমান চিপছখিনি ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডাও হ'ব আৰু তেলখিনিও অকণমান শুহ যাব। তাৰপিছত অলপমান দেৰি এনেকৈ থৈ মই এটা টিফিনত চিপছখিনি উলিয়াই ল'লোঁ। এয়া চাওক, পূৰা ক্ৰাঞ্চি চিপছ মোৰ ৰেডি। তাৰপিছত ইয়াতে মই দি দিছোঁ অলপমান জলকীয়া গুড়া। তাৰপিছত অকণমান মই নিমখ দিম ইয়াতে। তাৰপিছত দিম মই ইয়াতে চাট মছলা। এয়া চাওক, চাট মছলা মই অলপমান ইয়াতে দি দিম। চাট মছলাখিনি দি মই এইখিনি অকণমান এতিয়া ধুনীয়াকৈ সানি ল'ম। ধুনীয়াকৈ এইখিনি সানি লৈছোঁ। সানি কেনে আৰু তাতে আৰু বেলেগ কাম নাই, খাবহে লাগে আৰু দোকানৰ চিপছৰ পেকেটবিলাকৰ ভিতৰত আজিকালি
6-7 পিচমানহে চিপছ থাকে। তাৰপিছত গোটেইখিনি ফুলাই কেনে হাৱা ভৰাই থৈ দিয়ে পেকেটটোৰ ভিতৰত। আৰু সেইকাৰণে ভাবিলোঁ ঘৰতে এনেকৈ খোৱাই ভাল। আৰু আপোনালোকৰ ঘৰতো যদি সৰু বাচ্ছা আছে তো এনেকৈ বনাই খুৱাব, ভাল পাব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।